Hi everyone, নমস্কাৰ সকলোকে আজি ভাবিছো দুপৰীয়া অকমান গৰমো পৰিছে যেহেতু অলপ মাছৰ টেঙা বনাও মাছ অকমান থেকেৰা দি মাছৰ টেঙা বনাও আৰু এই টেঙাখন মোৰ মায়ে খুব যথেষ্ট ভাল বনাইছিলে জানেনে তাৰ পিছত তেতিয়াৰ পৰা মই মানে এই মাছৰ টেঙাখন মানে মই প্ৰায়ে খাও আৰু মোক প্ৰায়ে লাগে আৰু এতিয়া সেই টেঙাখন খালে মোৰ মাৰ কাৰণেও বহুত মনত পৰে যেহেতু মোৰ মা নাই সেইকাৰণে আজি মই মাৰ সেই বনোৱা মাছৰ টেঙাখন আজি মই নিজে বনাই পেলাই খাম বুলি ভাবিছো গতিকে আপোনালোকে চাই থাকক মই আজি দুপৰীয়া মোৰ ভাতৰ থালিত মই আজি মাছৰ টেঙাখন বনাই পেলাই খাম আৰু আপোনালোককো দেখুৱাম মই কেনেকৈ বনালো আৰু মোৰ দাদায়ো এই মাছৰ টেঙাখন খাই খুব ভাল পায় আজি যেহেতু সি তাৰো এটা ডিমাণ্ড আছিলে যে সি আজি মাছৰ টেঙা খাম বুলি ক'লে আৰু মাছ কিনিও আনিলে সি কিনি আনি পেলাই তাৰপিছত বনাব দিলে মাছৰ টেঙাখন তাৰপিছত মই এনেকৈ দুপৰীয়া এনেকৈ মাছৰ টেঙাখন বনাই দিলোঁ আৰু তো এতিয়া আপোনালোকে চাই থাকিব প্ৰথমতে মই কেৰাহীত তেল দি দিলোঁ তেলখিনি মই ধুনীয়াকৈ গৰম হ'বলৈ দিছোঁ গৰম হোৱাৰ পিছত মই এনেকৈ এপিচ মাছ দি দিছোঁ যিহেতু পাঁচজন মানুহৰ কাৰণে 5 পিচ মাছ মই এনেকৈ ধুনীয়াকৈ প্ৰথমতে ফ্ৰাই কৰি ল'ম তাৰপিছত আজি টেঙা বনাবলৈ মই এনেকৈ গোটেইখিনি মই কাটি ল'লোঁ বিলাহী কাটি ল'লোঁ পিঁয়াজ ল'লোঁ জলকীয়াও ল'লোঁ এইয়া মোৰ এতিয়া মাছ এফালে ফ্ৰাই হৈছে চাগে এতিয়া মই আনফালে হৈছে নে নাই এয়া কি ধুনীয়াকৈ হৈছে মাছখিনি ফ্ৰাই ন এতিয়া মই আকৌ মাছখিনি এনেকৈ উলটাই দিম দি পেলাই আনফালে সিজিবলৈ দিম মাছখিনি এতিয়া মোৰ এনেকৈ ফ্ৰাই হৈ গ'ল এতিয়া মই মাছখিনি ধুনীয়াকৈ এপিচকৈ নমাই দিম আৰু এয়া দেখিছেনে মোৰ এয়া মাছখিনি এনেকৈ ধুনীয়াকৈ ফ্ৰাই কৰি হৈ গ'ল এতিয়া মাছখিনি মই তৰকাৰীত দিবলৈ পূৰা সাজু হৈ গ'ল চাওকচোন মাছখিনিয়ে মুখ খা কৰি আছে এয়া মই এতিয়া ইয়াতে পাঁচফোৰণ অকণমান দিছোঁ পাঁচফোৰণ দি কাটি থোৱা পিঁয়াজখিনি দিলোঁ পিঁয়াজখিনি মই একদম সৰুকৈ মিহিকৈ কাটি লৈছোঁ তাৰপিছত দুটা জলকীয়া ফালি দিছোঁ আৰু এয়া কাটি থোৱা বিলাহীখিনি দি দিছোঁ এটা বিলাহী কাটি দিছোঁ সৰুকৈ অকণমান বেছিকৈ লাগিব কাৰণ 5জন মানুহৰ জোখাত বনাই আছোঁ যে সেইকাৰণে আৰু এয়া নিমখ দিছোঁ এয়া হালধি দি দিছোঁ তাৰপিছত বিলাহীৰ তৰকাৰীখন অকণমান টেঙা হ'বলৈ মই আৰু ইয়াত দুটুকুৰ থেকেৰা টেঙা দি দিছোঁ আৰু ইয়াক সিজিবলৈ দিম 15 মিনিটমান লাগিব সিজিবলৈ বিলাহীটো মই অকণমান বেছিকৈ সিজিবলৈ দিলোঁ বেছিকৈ সিজিলে জোলখন অকণমান থুপথুপীয়া হয় আৰু খাবলৈও ভাল হয় এতিয়া মোৰ বিলাহীখিনি পূৰা সিজি ডাঠ হৈ গৈছে এতিয়া মই ইয়াতে জোখ অনুযায়ী পানী দিম পানী মই ইয়াত 2 গিলাচ প্ৰথমতে 1 গিলাচ পানী দিছোঁ তাৰপিছত আৰু 1 গিলাচ পানী দি দিছোঁ তাৰপিছত ইফালে মই আৰু আজি মিক্স শাকৰ ভাজি এখন বনাইছিলোঁ ইয়াতে চব আছে পালেং শাক আছে খুতুৰা শাক আছে ডাঠা শাক আছে চব আছে এতিয়া মোৰ চাওকচোন বিলাহী টেঙাখন কেনেকৈ ভোককৈ উতলিবলৈ ধৰিছে এতিয়া মই ইয়াতে উতলি থাকোঁতে মাছ দি দিছোঁ আৰু ফ্ৰাই কৰি থোৱা মাছখিনি দিম এয়া মই এতিয়া মাছখিনি দি দিলোঁ এতিয়া মই মাছখিনি প্ৰায় মোটামুটি বিলাহী টেঙাখনত 10 মিনিটমান থৈ দিম যাতে পুৰা টেঙাটো মাছৰ ভিতৰলৈ সোমাই যায় আৰু মাছখিনি খালে আমি সেই বিলাহীৰ সোৱাদখিনি পাই যাওঁ গতিকে চাই থাকিব আৰু অলপ উতলিবলৈ দিওঁ তাৰপিছত আমাৰ খাবলৈ তৈয়াৰ হৈ যাব তৰকাৰীখন ভিডিঅ' কৰিবলৈ অলপ দিগদাৰ যে জানেনে এয়া যে উতলি থাকিলে অকণমান ধোৱা হৈ যায়
মানে ধোৱা হৈ গ'লে অকণমান মানে কেমেৰাটো কৰিবলৈও দিগদাৰ হয়। আৰু এতিয়া মই ভাত বাঢ়িছোঁ। আজিকালি অকণমান ভাতটো কমাই দিছোঁ জানেনে, বহুত শকত হৈ গৈছোঁ, সেইকাৰণে ভাতটো কমাই খাওঁ। এতিয়া মই মোৰ মাছৰ তৰকাৰীখন হৈ গ'ল, এতিয়া মই ধুনীয়াকৈ টেষ্ট কৰিম কেনেকুৱা হৈছে, খাই চাওঁ, খাই পেলাই আপোনালোকক জনাই আছোঁ। ধুনীয়া হৈছে। এয়াই হ'ল মোৰ মাৰ হাতৰ বিলাহী টেঙাখন। কেতিয়াবা এনেকৈ বনাই খাই চাবচোন, খুব ভাল লাগে খাবলৈ। ভাত পানী খাই অলৰেডি শেষ হৈছে আৰু মই আপোনালোকক দেখালোঁ যে মই মাছৰ টেঙাখন কেনেকৈ বনাওঁ। আৰু আজি এতিয়া এই মাছৰ টেঙাখন খাই চবেই ভাল পোৱা বুলিয়ে ক'লে, ময়ো ভাল পালোঁ। গতিকে আৰু আগলৈও যদি এনেকৈ মোৰ ভ্লগ চাবলৈ বিচাৰে তেতিয়াহ'লে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব। আৰু নেক্সট ভ্লগত মই আকৌ এটা ৰেচিপি লৈ আহিম। তেতিয়াহ'লে আজিলৈ আহোঁ, বাই।